ৰটাৰী ক্লাবৰ উদ্যোগত আৰু মেলামৰা মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সহযোগত বিশ্ব জলাশয় দিৱস উদযাপন কৰা হয়। মেলামৰা মহাবিদ্যালয়তো অনুষ্ঠিত হোৱা জলাশয় দিৱসৰ অনুষ্ঠানৰ আঁত ধৰে মেলামৰা মহাবিদ্যালয়ৰ ৰাজনীতি বিভাগৰ অধ্যাপক লোহিত নাথে। অধ্যাপক লোহিত নাথে আঁত ধৰা অনুষ্ঠানত বিশিষ্ট বক্তা হিচাপে গোলাঘাট ৰটাৰী ক্লাবৰ সভানেত্ৰী মিছ মিনুৱাৰা বেগমে জলাশয়ৰ বিষয়ে বহুকেইটা দিশাংগুৰি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। উক্ত অনুষ্ঠানৰ বিষয়বস্তু আছিল জলাশয় আৰু মানুহৰ কল্যাণ। বিল তথা জলাশয়সমূহ হ'ল জৈৱ বৈচিত্ৰতাৰ এক প্ৰধান আধাৰ। বিভিন্ন পৰিভ্ৰমী চৰাই, জলজ উদ্ভিদ আৰু প্ৰাণীৰে ভৰা এই জলাশয়সমূহৰ প্ৰাকৃতিক ভাৰসাম্যতা ৰক্ষা কৰাত অপৰিসীম গুৰুত্ব আছে। জলভূমিসমূহ আৰু মানুহৰ মাজত অতীজৰে পৰা নিবিড় সম্পৰ্ক আছিল। আগতে মানুহৰ বসতি কম থকা হেতুকে জলভূমিসমূহৰ গুৰুত্বৰ কথা উপলব্ধি কৰা নাছিল। দিন অতিবাহিত হৈ আহি বৰ্তমান সময়ত এনে এটা পৰ্যায়ত মানুহৰ অৱস্থান হ'লহি যে এতিয়া এই জলভূমিবিলাক সংৰক্ষণৰ কথাও চিন্তনীয় বিষয় হৈ পৰিছে। বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ অগ্ৰগতি আৰু অধ্যয়ন তথা গৱেষণাৰ দ্বাৰা নতুন নতুন তথ্য লাভ কৰিবলৈ সক্ষম হোৱা মানুহে বুজি পাইছে জলভূমিবিলাকৰ অপৰিসীম গুৰুত্বৰ কথা। এই জলাশয়সমূহ জৈৱ বৈচিত্ৰৰ প্ৰধান আধাৰ স্বৰূপ। তদুপৰি ইয়াৰ পৃষ্ঠভাগ নানা বনৌষধি জলজ উদ্ভিদ আদিৰে ভৰপূৰ। এই বিলসমূহৰ প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰাত এক গুৰুত্বপূৰ্ণ অৰিহণা আছে। বিলত থকা সেউজীয়া জলজ উদ্ভিদবোৰে সাধাৰণ গছৰ সমপৰিমাণৰ অক্সিজেন গেছ নিৰ্গত কৰে। তদুপৰি এই জলজ উদ্ভিদবোৰে পানী প্ৰদূষণ ৰোধতো যথেষ্ট সহায় কৰে। তদুপৰি থলুৱা মাছৰ ভঁৰাল স্বৰূপ এই জলভূমিৰ ওপৰত নিৰ্ভৰ কৰিয়ে বহু মৎস্যজীৱী পৰিয়াল বৰ্তি আছে। এক কথাত ক'বলৈ গ'লে অৰ্থনৈতিক দিশৰ পৰাও জলভূমিৰ গুৰুত্ব অপৰিসীম। গতিকে জলভূমি সংৰক্ষণৰ কথাটো বৰ্তমান সময়ত এটা গুৰুত্বপূৰ্ণ বিষয়। প্ৰতিদিনে জলাশয়সমূহৰ অস্তিত্ব বিপদাপন্ন হ'ব ধৰিছে। গতিকে এই ক্ষেত্ৰত আমি প্ৰতিজনে সজাগ হোৱা উচিত। উক্ত অনুষ্ঠানত উপস্থিত আছিল গোলাঘাট ৰটাৰী ক্লাবৰ ছাদিকুৰ ৰহমান, প্ৰদীপ সোণাৰ, মেলামৰা মহাবিদ্যালয়ৰ উপাধ্যক্ষ জুৰি বৰুৱা, গীতাঞ্জলি শইকীয়া, লোহিত নাথ, দুৰ্লভ বৰী, বিশ্বজিৎ বৰা, মহেন্দ্ৰ নাথ, অনন্ত বৰা, মিতালী বৰা, প্ৰতিম শইকীয়া, দিবাকৰ বৰ্মন, ৰমেশ বৰী, অৰ্পণা হাজৰিকা, সুমি বৰা, স্বপ্নজ্যোতি শইকীয়া, স্বপ্নালী বৰা, নিবেদিতা শইকীয়া, অঞ্জুমণি নাথ লগতে মেলামৰা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে। আমাৰ কেটেগৰিজ বিলাক হৈছে চাইল্ড এণ্ড মাদাৰ কেয়াৰ, ডিজিজ প্ৰিভেনশ্যন এণ্ড ট্ৰিটমেণ্ট, লিটাৰেচি, protection for preservation of environment, peace building এটা খুব ইম্পৰ্টেণ্ট ইছ্যুজ। এনেকৈ 7টা আমি ভাগত আচলতে কাম কৰোঁ আৰু সেইমতে আমি কেটেগৰাইজ কৰি লওঁ কি ধৰণৰ কমিউনিটি ছাৰ্ভিচ আমি কৰিম। হাইজিন এণ্ড চেনিটেশ্যন সেইটো এটা বেলেগ ক্ৰাইটেৰিয়া আমাৰ। এতিয়া ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্য কৰি মই এটা কথা কওঁ যে ইউনাইটেড নেশ্যনছ যেতিয়া প্ৰতিষ্ঠা হৈছিলে তাৰ বহু আগতেই ৰটাৰী ইণ্টাৰনেশ্যনেল প্ৰতিষ্ঠা হ'ল আৰু ইউনাইটেড নেশ্যনছত এখন পাৰ্মানেণ্ট চেয়াৰ্ছ আছে ৰটাৰী ইণ্টাৰনেশ্যনেলৰ আৰু সেই পাৰ্মানেণ্ট